Hello everyone, welcome back to the channel. So today we have another illustration from the chapter Retirement Debt of a Partner. So our sort of say illustration 18, Anil, Bhanu or Chandu. আপোনালোকে নিজৰ কিতাপখন উলিয়াই ল'ব পাৰে মই এটা কুৱেশ্যনটো অনা নাই আপোনালোকে নিজৰ কিতাপখন উলিয়াই লওক হয়তো আপোনাৰ ইলাষ্ট্ৰেশ্যন 17টো থাকিব পাৰে বা ইলাষ্ট্ৰেশ্যন 19টো থাকিব পাৰে আপোনালোকে জাষ্ট মনত ৰাখক যে অনিল ভানু আৰু চান্দু তিনিজন পাৰ্টনাৰ আছিলে তাতৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো আছিলে 5:3:2 আৰু তাৰে ভিতৰত অনিল বোলা পাৰ্টনাৰজন ঢুকাই গৈছে হি ডাইড অন অক্টোবৰ 1 2007 সো আমাৰ কেইটামান তাতে এডিশ্যনেল ইনফৰমেশ্যন দিছে এডজাষ্টমেণ্টছ দিছে সো সেইখিনি বেছ কৰি পেলাই আমি বনাব লাগে Anil's capital account, Anil's executor account as on October 1, 2007. So actually at Anil bola partner jon dhukai goise, he died. So hey karne ami tate ami keneke gutekhini accounts maintain korim ba ami keneke bonam capital account, executor's account, he gutekhini ami eta eta bonai dekhabo laibo. So without wasting any more time, let's start the video. ইয়াত আপোনালোকে এটা বস্তু চাওক যে পইণ্ট নম্বৰ 8 তাতে আপোনালোকক কৈছে গুডউইল ইজ টু বি ভ্যালুড এট 1/2 years of purchase of the average profit of the previous 4 years এনেকৈ আমাৰ ইয়েৰকেইটা দি দিছে 4টা বছৰ প্ৰফিটকেইটা দি দিছে যেনেকৈ আমাৰ 2003 4 or 13,000 4 5 or 12,000 5 6 or 20,000 or 2006 7 or 15,000 চ' এইখিনি লৈ পেলাই আমি এভাৰেজ প্ৰফিট উলিয়াব লাগিব এভাৰেজ প্ৰফিট উলিয়াই পেলাই আমি তাৰ গুডউইলটো উলিয়াব লাগিব যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখিছে চাগে যে এভাৰেজ প্ৰফিট আমি উলিয়াইছোঁ 13,000 প্লাছ 12,000 প্লাছ 20,000 প্লাছ 15,000 ডিভাইডেড বাই 4 কৰি দিছোঁ কাৰণ 4টা ইৰৰ প্ৰফিট আছে আমাৰ ইয়াত চ' ডিভাইডেড বাই 4 কৰাৰ পিছত আমি পাইছোঁ 60,000 ডিভাইডেড বাই 4 কৰোঁতে আমি পালোঁ 15,000 ৰুপিজ এতিয়া আমি গুডউইল উলিয়াবলৈ হ'লে আমাক তাত কি কৈছে গুডউইল ইজ টু বি ভেলিউড এট 1/2 years of purchase এতিয়া 1/2 years of purchase যদি হয় এইটো মিক্স ফ্ৰেকশ্যনত আছে সেইটো যদি আমি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে আমাৰ হেৰিটো হ'ব 5/2 of 15,000 চ' সেইটো কৰিলে আমাৰ আহি যায় 37,500 ৰুপিজ সেইটো আমাৰ গুডউইল হয় চ' এতিয়া আমাৰ যোনজন পাৰ্টনাৰ ঢুকাইছে সেইজন হৈছে অনিল চ' অনিলৰ শ্বেয়াৰ অফ গুডউইলটো আমি যদি উলিয়াবলৈ হয় তেতিয়াহ'লে অনিলৰ শ্বেয়াৰটো আমি মনত জানিব লাগিব অনিলৰ শ্বেয়াৰটো আছিলে কিমান 5:3:2 ভিতৰত 5টো অনিলৰ আছিলে তেতিয়াহ'লে 5/10 হ'ব চ' 5/10 of 37,500 তো আমাৰ আহি গৈছে 18,750 ৰুপিজ চ' এইটোৱে আছিলে অনিল শ্বেয়াৰ অফ গুডউইল এতিয়া চাওক আমি প্ৰিভিয়াছ ইয়েৰলৈকে আমি এভাৰেজ প্ৰফিট উলিয়াই পেলাই এতিয়া আমি চাব লাগিব যে আমাৰ যিজন পাৰ্টনাৰ ঢুকাইছে সেই তাৰলৈকে তেখেতৰ প্ৰফিটটো আমি কেলকুলেট কৰিব লাগিব চ' তেখেত আমাৰ কেতিয়া ঢুকাইছে মানে 2007-8 ইয়েৰত ঢুকাইছে আৰু ঢুকোৱাৰ লগে লগে তেওঁ ঢুকাইছে আমাৰ অক্টোবৰ 1 2007 চ' তেতিয়ালৈকে তেখেতৰ প্ৰফিটৰ আমি কেলকুলেটটো কৰিব লাগিব চ' সেইটো কাৰণে আমি লিখিছোঁ আপোনালোকে স্ক্ৰীনত দেখিছে যে প্ৰফিট ষ্টিল দ্য ডেট অফ অনিল বুলি দি পেলাই 15,000 যিটো আমাৰ এভাৰেজ প্ৰফিট আছিলে তাৰ লগত 6/12 কৰি দিছোঁ কাৰণ আমাৰ মাৰ্চৰ পৰা যদি আমি ছেপ্টেম্বৰলৈকে চাওঁ তেতিয়াহ'লে 6 মান্থছ আমাৰ হাতত থাকে তো সেইটো আমাৰ আহি যায় 7,500 ৰুপিজ সেইটো আমাৰ প্ৰফিট হৈছে বুলি আমি ধৰি লৈছোঁ মানে কেলৈ ধৰি দিছোঁ কাৰণ আপোনালোকৰ ইয়াতে এটা আপোনালোকক এডজাষ্টমেণ্ট বা এডিশ্যনেল ইনফৰমেশ্যন তাতে কৈ দিছে যে আপোনাৰ পইণ্ট নম্বৰ চি আপোনালোকে যদি বুকখন আপোনালোকৰ ওচৰত আছে তাতে দেখিব যে প্ৰফিট ফৰ দ্য ইয়েৰ 2007-8 বি টেকেন এজ হেভিং এক্ৰুড অফ দ্য ছেইম ৰেট এজ ডেট অফ দ্য প্ৰিভিয়াছ ইয়েৰ সেইটো পোৱাৰ কাৰণে আমি সেইমতে কেলকুলেট কৰিছোঁ চ' আমাৰ 15,000 ইনটু 6/12 কৰি দিছোঁ তাত আমাৰ আহি গৈছে 7,500 ৰুপিজ তাৰপিছত আমি অনিল শ্বেয়াৰ অফ প্ৰফিটটো যদি উলিয়াবলৈ চেষ্টা কৰোঁ 5/10 of 7,500 কৰি দিব লাগিব তাতে আমি পাই যাম 3,750 চ' অনিলৰ সেই মাৰ্চৰ পৰা এপ্ৰিলৰ পৰা তেখেত ঢুকোৱাৰ ডেটলৈকে তেখেতৰ প্ৰফিটৰ ভাগ হৈছিলে 3,750 ৰুপিজ চ' তাৰপিছতে আমি তেখেতৰ যদি ইণ্টাৰেষ্ট অন কেপিটেলটো উলিয়াই দিওঁ যিটো আমাক দিবলৈ কৈছে 10% চ' 10% অফ ইজ কেপিটেল 30,000 আৰু তাৰ ভিতৰত আমি 6 মাহ যদি দি দিওঁ তেতিয়াহ'লে আমাৰ আহি যায় 1,500 ৰুপিজ চ' ইমানখিনি আমাৰ অনিলৰ কেলকুলেশ্যনছ আমি ৱৰ্কিং নোটছ কৰিলোঁ চ' এতিয়া আমি বনাব লাগিব অনিলছ কেপিটেল একাউণ্ট আৰু তাৰ ৰিভেলুৱেশ্যন একাউণ্টটো বনাবলগীয়া আছে এতিয়া আমাক পইণ্ট নম্বৰ বিত যিখিনি কৈছিলে যেনেকৈ পেটেণ্টছ বি ভেলিউড এট 8,000 মেচিনাৰী এট 28,000 এণ্ড বিল্ডিংছ এট 25,000 চ' সেই একৰ্ডিংলি আমি ৰিভেলুৱেশ্যনটোক আমি পাছ কৰিছোঁ জাৰ্নেল এণ্ট্ৰি আৰু ৰিভেলুৱেশ্যন একাউণ্টটো বনোৱা দেখিছে আপোনালোকে চ' ইয়াতে আমাৰ এছেট টু ভেলু যিহেতু কমি গৈছে সেইকাৰণে আমি ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট টু পেটেণ্টছ একাউণ্ট কৰি দিছোঁ আৰু কিমান কমিছে আমাৰ 3,000 ৰুপিজ কমিছে চ' সেইকাৰণে আমি 3,000 কৰি দিছোঁ তাৰপিছত আমাৰ মেচিনাৰী আছে মেচিনাৰী এনেই আমাৰ বেলেঞ্চ শ্বীটৰ ভেলু আছিলে 30,000 ৰুপিজ কিন্তু আমাৰ মেচিনাৰী ভেলু কৈছে 28,000 হৈ গৈছে তাৰমানে আমাৰ কমি গৈছে 2,000 ৰুপিজ চ' আমাৰ যিহেতু কমি গৈছে সেইকাৰণে আমাৰ এণ্ট্ৰিটো হ'ব ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট টু মেচিনাৰী একাউণ্ট আৰু আমাৰ 2,000 আৰু 2,000
তাৰপিছত কিন্তু আমাৰ বিল্ডিংছৰ ভেলু বাঢ়ি গৈছে 5,000 টকা চ' যিহেতু বিল্ডিংছৰ ভেলু বাঢ়ি গৈছে চ' বিল্ডিং একাউণ্ট ডেবিট টু ৰিভেলুৱেশ্যন একাউণ্ট 5,000 দি দিছোঁ এতিয়া আমি যদি ৰিভেলুৱেশ্যন একাউণ্টটো বনাবলৈ চাওঁ প্ৰথম এণ্ট্ৰিটো আপোনালোকে দেখিছে ৰিভেলুৱেশ্যন একাউণ্ট ডেবিট টু পেটেণ্ট একাউণ্ট চ' যিহেতু আমি বনাই আছোঁ ৰিভেলুৱেশ্যন একাউণ্ট চ' আমি ডেবিট চাইডে লিখিব লাগিব পেটেণ্ট বুলি লিখি 3,000 ভৰাই দিছোঁ আৰু তেনেকৈ আমাৰ মেচিনাৰী যিটো আছিলে 2,000 ভৰাই দিছোঁ আৰু লাষ্টৰ এণ্ট্ৰিটোত যেনেকৈ দেখিছে বিল্ডিং একাউণ্ট ডেবিট টু ৰিভেলুৱেশ্যন একাউণ্ট তাতে ৰিভেলুৱেশ্যন যিহেতু ক্ৰেডিট হৈ আছে চ' ক্ৰেডিট চাইডে আমি লিখি দিছোঁ বিল্ডিং 5,000 চ' আমাৰ গোটেইকেইটা বেলেঞ্চ হৈ গৈছে 5,000 চ' এইটোৱে আছিলে আমাৰ ৰিভেলুৱেশ্যনৰ গোটেইখিনি কৰিবলগীয়া ফাইনেলি আমাৰ গোটেইখিনি ৱৰ্কিং নোটছ কৰা হৈ গৈছে আনিলৰ ক্ষেত্ৰত আমাৰ যি কেলকুলেশ্যনছ কৰিবলগীয়া আছিলে গোটেইখিনি আমি এফালৰ পৰা কৰা হৈ গৈছে এতিয়া আমি কৰিব লাগিব আনিলছ কেপিটেল একাউণ্ট এতিয়া কেপিটেল একাউণ্ট যিহেতু আমি বনাইছোঁ তাৰ যিটো কেপিটেল বেলেঞ্চ আমি সেইটো বেলেঞ্চ BD ক্ৰেডিট চাইডে লিখি দিছোঁ আপোনালোকে হয়তো দেখিছে 30,000 ৰুপিজ ভৰাই দিছোঁ তাৰপিছত আমি বেলেঞ্চ শ্বীটত দেখিছোঁ যে ৰিজাৰ্ভ ফাণ্ড বুলি এটা এমাউণ্ট আছে যিটো এমাউণ্ট আমি ডিষ্ট্ৰিবিউট কৰিব লাগিব চ' ৰিজাৰ্ভ ফাণ্ডৰ আমি 6,000 টুৰ আমি 5/10 কৰি দিছোঁ সেইটো আমাৰ আহি গৈছে 3,000 আমাৰ আনিল কেপিটেল একাউণ্টৰ ক্ৰেডিট চাইডে ভৰাই দিছোঁ তাৰপিছত আপোনালোকে দেখিছে ভানুছ কেপিটেল আৰু চান্দুছ কেপিটেল এইটো একচুৱেলি কেনেকৈ হৈছে আমি যে এটা প্ৰফিট কেলকুলেট কৰিছিলোঁ অলপ আগত কিখন শ্লাইডত আপোনালোকে হয়তো দেখিছিলে গুডউইল আমাৰ হৈছিলে 37,500 কিন্তু তাৰে যদি আনিল শ্বেয়াৰৰ গুডউইলটো আমি উলিয়াই দিওঁ তাত আমাৰ আহি গৈছিলে 18,750 মোৰ আগৰ শ্লাইডকেইখনতো আপোনালোকে হয়তো দেখিব পাৰে বা নহ'লে আপোনাৰ ওচৰত যদি বুকখন আছে আপোনালোকে বুকখনতো সেইখিনি ৱৰ্কিং নোটছ কৰা আছে আপোনালোকে চাব পাৰে চ' 18,750 যিটো আনিলৰ শ্বেয়াৰ অফ গুডউইল আছিলে সেইটো এতিয়া আনিল ঢুকাই যোৱাৰ কাৰণে সেইটো আমাক কোনে কম্পেনছেট কৰিব ভানু আৰু চান্দু দুজন যিকেইজন এক্সিষ্টিং পাৰ্টনাৰ্ছ আছিলে তাহাঁতি কম্পেনছেট কৰিব আৰু কোনটো ৰেচিঅ'ত কৰিব 3:2 ৰেচিঅ'ত কৰিব চ' 3:2 ৰেচিঅ'ত যদি আমি যদি এইটো কেলকুলেট কৰিবলৈ চাওঁ 18,752 তেতিয়াহ'লে ভানুৰ ক্ষেত্ৰত আহি যায় 11,250 আৰু চান্দুৰ ক্ষেত্ৰত আহি যায় 7,500 চ' সেইকাৰণে আমি লিখি দিছোঁ ভানুছ কেপিটেল আৰু ইফালে আমাৰ চান্দুছ কেপিটেল এনে আমাৰ এণ্ট্ৰিটো হয় ভানুছ কেপিটেল একাউণ্ট ডেবিট চান্দুছ কেপিটেল একাউণ্ট ডেবিট টু আনিলছ কেপিটেল একাউণ্ট যিহেতু আমাৰ ভানু আৰু চান্দুৰ কেপিটেল একাউণ্টটো ডিডাক্ট হৈ গৈছে আৰু আনিললৈ পইচাটো ক্ৰেডিট হৈ গৈছে আনিলে পইচাটো পাই গৈছে তাৰপিছতে আপোনালোকে দেখিছে প্ৰফিট বুলি দি 3,750 দিছোঁ কাৰণ আমাৰ 2007-8 ইয়েৰটোত মানে আমাৰ একেবাৰে যদি আমি চাওঁ এপ্ৰিলৰ পৰা যেতিয়ালৈকে তেখেত ঢুকাইছে তেতিয়ালৈকে আমি যদি গোটেইখিনি প্ৰফিটটো তেওঁৰ ভাগটো আমি উলিয়াওঁ মানে আনিলৰ ভাগটো যদি উলিয়াওঁ তেতিয়াহ'লে আমাৰ ওলাইছিল ৱৰ্কিং নোটছত 3,750 চ' সেইটো আমি ক্ৰেডিট কৰি দেখুৱাই দিছোঁ তাৰপিছতে আমাৰ ইণ্টাৰেষ্ট অন কেপিটেল দিবলৈ কৈছিলে তেখেতৰ যিমানটো কেপিটেল আছিলে তো আমাৰ সেই গোটেইখিনি দিয়াৰ পাছত আমাৰ আহি যায় ইণ্টাৰেষ্ট অন কেপিটেল 1,500 ৰুপিজ চ' 1,500টো আমি ছমাহৰ কাৰণে দিছোঁ 30,000 টকাৰ 10% অফ 6/12 চ' সেইটো কৰিছোঁ চ' এইখিনি বনোৱাৰ পাছত আমাৰ আহি গৈছে 57,000 চ' আমি ডেবিট চাইডে লিখি দিছোঁ আনিলছ এক্সিকিউটৰ্ছ 57,000 চ' এইখিনি আছিলে আমি আনিলছ কেপিটেল একাউণ্ট এতিয়া আমাৰ গোটেইখিনি দিয়া হৈ গ'ল এতিয়া আমি বনাইছোঁ আনিলছ এক্সিকিউটৰ একাউণ্ট চ' আনিলছ এক্সিকিউটৰ একাউণ্টছ বুলি কৈছে আমি ক্ৰেডিট চাইডে লিখি দিছোঁ আনিলছ কেপিটেল তাৰমানে আনিলৰ কেপিটেল একাউণ্টত আমাৰ কিমান পইচা সোমাই আছে এতিয়া বৰ্তমান 57,000 কিন্তু তাৰ মাজতে আমাক এটা এডিশ্যনেল ইনফৰমেশ্যনছত এটা কথা কৈছিলে য'ত হাফ অফ এমাউণ্ট ডিউ টু আনিল বি পেইড ইমিডিয়েটলি চ' আমাৰ যদি 57,000টো ডিভাইড বাই 2 কৰি দিওঁ তেতিয়াহ'লে 28,500 আহে চ' সেইটো আমাৰ অলৰেডি পইচাটো একেদিনাখন আমি দি দিয়াৰ দেখাইছিলে এতিয়া এটা বেংক কিয় হ'ল 28,500টো মই সেইটো আপোনালোকক কৈ দিছোঁ এতিয়া আমাৰ যদি পইচাটো দিছোঁ তেতিয়াহ'লে আমাৰ কি হ'ব আনিলছ এক্সিকিউটৰ একাউণ্ট ডেবিট টু বেংক একাউণ্ট যিহেতু আমাৰ বেংক ক্ৰেডিট চাইডে আছে আমি বনাই আছোঁ কি আনিলছ এক্সিকিউটৰ একাউণ্টত আমি লিখি দিছোঁ বেংক চ' বেংক বুলি লিখি 28,500 ভৰাই দিছোঁ আৰু এইফালে আমাৰ আছে ক্ৰেডিট চাইডে 57,000 আৰু ডেবিট চাইডে আছে আমাৰ 28,500 যিহেতু আমাক ক'লে যে আমি আধা পইচা দি দিছোঁ বুলি চ' গোটেই আধা পইচা দি দিয়াৰ পাছত আমাৰ বেলেঞ্চ কৰি পেলাই আমি বেলেঞ্চ চাইডত আমাৰ আহি যাব বেলেঞ্চ দি 28,500 ইকুৱেলে হ'ব ডেফিনেটলি কাৰণ আমি আধা পইচা যিহেতু দি দিছোঁ চ' সেইখিনি দিয়াৰ পাছত আমি বাহিৰত লিখিছোঁ 57,000 ক্ল'জ কৰি দিছোঁ আৰু আমাৰ বেলেঞ্চ চিটিত আহি গৈছে 28,500 চ' আই হোপ আপোনালোকে গোটেইখিনি বুজি পালে ৱৰ্কিং নোট কি আছিলে কি ক'ত নাছিলে গোটেইখিনি মই বুজাবলৈ চেষ্টা কৰিলোঁ যিমান পাৰোঁ চিম্পলকৈ আপোনালোকে যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌবাৰ চাব বা আপোনালোকে নিজে এবাৰ প্ৰেক্টিছ কৰিবলৈ চাব যিমান প্ৰেক্টিছ কৰিব আপোনালোকৰ সিমানে ভাল হ'ব সিমানে ক্লিয়াৰ হ'ব আই হোপ আৰু বস্তুবিলাক কিছুমান বুজি নাপালে আপোনালোকে জাৰ্নেল এণ্ট্ৰিটো কি হ'ব সেনেকৈ ভাবি মই যেনেকৈ বুজাইছোঁ তেনেকৈ অকণমান নিজৰ অলপ তেনেকৈ ভাবি পেলাই আপোনালোকে যেতিয়া কৰিব আপোনালোকৰ কনচেপ্টবোৰ নিজে ষ্ট্ৰং হ'ব আৰু কিছুমান বস্তু বুজি পাব চ' লাইক দ্য ভিডিঅ' ছাবস্ক্ৰাইব ফৰ মোৰ চিম্পল এক্সপ্লেনেশ্যনছ এণ্ড আল চি ইন দ্য নেক্সট ওৱান থেংক ইউ ফৰ ৱাচিং